বন্ধুসকল আজি দেখাবলৈ গৈ আছোঁ অসমৰ গৌৰৱ চাহ ফেক্টৰী কেনেকৈ চাহ গছৰ পৰা চাহপাত তৈয়াৰ কৰা হয় আজি চাওঁ আহক ভিডিঅ'টো লকডাউন হৈ থকাৰ কাৰণে গাড়ীবোৰ সোমাওঁতেই চেনিটাইজাৰ কৰা হৈছে পাতবোৰ গাড়ীয়ে আনি ট্ৰাকত পেলাই দিয়া হয় তাৰ পাছত বেগত ভৰাই ৰেলেৰে আন ট্ৰাকলৈ নিয়া হয় প্ৰথমেই ট্ৰাকত পাতবোৰ সমানকৈ মেলি দিয়া হয় তাৰ পাছত 3 ঘণ্টামান গেছ দি পাতবোৰ ৰাখি দিয়া হয় শুকাবৰ কাৰণে আৰু পাতবোৰ কাটিবলৈ ৰেডি হৈ যায় এতিয়া আমি আহিলোঁ চিটিচিত বেগেৰে আহি থকা পাতবোৰ কাটে মানে মেচিনেৰে পিচি দিয়ে আপোনালোকে দেখিবলৈ পাইছে যে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা চাহপাত কেনেকৈ তৈয়াৰ কৰা হয় ভিডিঅ'টো আগবাঢ়ি যাওঁ আহক এতিয়া আহি পালোঁ আমি CFMত ইয়াত মেচিনেৰে মিলাই থোৱা আছে চাহপাতখিনি সমানকৈ গৈ থাকে কি হয় আগলৈ চাওঁ আহক CFMৰ বেলডাল ঘূৰি থাকে আৰু শেষত মানে লাহে লাহে পৰি থাকে আৰু ড্ৰাইলৈ যাবলৈ আৰম্ভ কৰে এতিয়ালৈকে চাহপাতখিনি অকণমান ৰঙচুৱা হ'ল এতিয়া আহি পালোঁ ড্ৰাইত কি কৰে চাওঁ বাৰু দেখিছে ইয়াত উষ্ণতা তাপত গেছ দিয়া থাকে CFMৰ পৰা অহা চাহপাতখিনি ড্ৰাইত সোমোৱাৰ লগে লগে পাতখিনি শুকাই যায় আৰু লগতে 5 মিনিটমান থাকিলে সিজি টান হৈ যায় বন্ধুসকল বৰ্তমান এতিয়া চাহপাতখিনি তৈয়াৰ কৰা হৈ গ'ল আৰু ইয়াৰ পৰা কেইটা ভাগ চাহপাত ওলাই চাওঁ আহক বৰ্তমান আমি উপস্থিত আছোঁ এতিয়া শ্বটিঙত যিটোৱে চাহপাতখিনি ভাগ কৰি দেখাব আৰু ভিতৰত সৰু কেইবাখনো জালি আছে তাৰ পৰাই ভাগ হৈ ওলাব বিভিন্ন ধৰণৰ চাহপাত PF BP BOP SM এনেকৈ বহুত ধৰণৰ ওলাই আছে আমি বৰ্তমান চাহপাত খাওঁহে কি নাম আছে গম নাপাওঁ চাহপাতৰ ঢেৰ নাম আছে চাওঁ আহক এনেকৈ বাকচটোত চাহপাতখিনি ভৰাই থোৱা হৈছে প্ৰথমটো BOP SM BP PF PD Das BP1 PF1 Das 1 লাষ্টটো BPS আৰু সোমাই থোৱা চাহপাতখিনি উলিয়াবলৈ তললৈ ব্যৱস্থা কৰি থোৱা হৈছে আৰু ৰাতিৰ কাৰণে বাকীবোৰ ঢাকি থোৱা হৈছে দিবলগীয়া কথা যে চাহপাতৰ পৰা কেনেকৈ চাহ বনোৱা হয় সেইকাৰণে আজি ভিডিঅ'টো বনালোঁ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব ধন্যবাদ